অভয়পুৰীত গান গাবলৈ সেই জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায়। বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায়। নামনিখনত গান গাব নোৱাৰিবলৈ কোৱা মানুহটো বিশ্বজিৎ ৰায়। সেই বতাটো সংগীতৰ নামত ব্যৱসায় কৰি আছে, কিন্তু আমি কমলৰ নিচিনা মানুহবিলাক আমি চিনি নাপাওঁ। ইমান ধুনীয়া অনুষ্ঠান কৰিছে কমল বাছুগা অনুষ্ঠান। মই কৈছো আপোনালোকে মাতে নামতে বেয়া কথা, অহাবাৰ আমি পুনৰ বিহু আৰু বিচৰা পাতিম। কমল ইয়াত আমাৰ মুখ্য ছিংগাৰ হ'ব। মই কলো তেওঁ নিজক কৰিব খোজে, আই ডোণ্ট কেয়াৰ। মই ভাল নহব দেই, জুবিন গাৰ্গে মোক জানে। জুবিন গাৰ্গে এইবিলাক ওলাই বিশ্বজিৎ ৰায় অভয়পুৰীত গান গাবলৈ সেই জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায়। বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায়। নামনিখনত গান গাব নোৱাৰিবলৈ কোৱা মানুহটো বিশ্বজিৎ ৰায়। সেই বতাটো সংগীতৰ নামত ব্যৱসায় কৰি আছে, কিন্তু আমি কমলৰ নিচিনা মানুহবিলাক আমি চিনি নাপাওঁ। ইমান ধুনীয়া অনুষ্ঠান কৰিছে কমল বাছুগা অনুষ্ঠান। মই কৈছো আপোনালোকে মাতে নামতে বেয়া কথা, অহাবাৰ আমি পুনৰ বিহু আৰু বিচৰা পাতিম। কমল ইয়াত আমাৰ মুখ্য ছিংগাৰ হ'ব। মই কলো তেওঁ নিজক কৰিব খোজে, আই ডোণ্ট কেয়াৰ। মই ভাল নহব দেই, জুবিন গাৰ্গে মোক জানে। জুবিন গাৰ্গে এইবিলাক ওলাই বিশ্বজিৎ ৰায় অভয়পুৰীত গান গাবলৈ সেই জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায়। বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায়। নামনিখনত গান গাব নোৱাৰিবলৈ কোৱা মানুহটো বিশ্বজিৎ ৰায়। সেই বতাটো সংগীতৰ নামত ব্যৱসায় কৰি আছে, কিন্তু আমি কমলৰ নিচিনা মানুহবিলাক আমি চিনি নাপাওঁ। ইমান ধুনীয়া অনুষ্ঠান কৰিছে কমল বাছুগা অনুষ্ঠান। মই কৈছো আপোনালোকে মাতে নামতে বেয়া কথা, অহাবাৰ আমি পুনৰ বিহু আৰু বিচৰা পাতিম। কমল ইয়াত আমাৰ মুখ্য ছিংগাৰ হ'ব। মই কলো